ভালে আছে। মই আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁহি। মই উপস্থিত আছোঁ মোৰ এজনী ভাল বান্ধৱীৰ বিয়াত, কলেজীয়া ফ্ৰেণ্ড, গতিকে বিয়াখনত নগ'লে নহয়। সেইকাৰণে আমি আটাই লগ হৈ বিয়াখনত গ'লোঁ আৰু বিয়াখনত গৈ খুব এনজয় কৰিলোঁ। গতিকে গোটেই বিয়াখনৰ কিছু মুহূৰ্ত মই আপোনালোকৰ মাজত পাৰ্ট উপস্থাপন কৰি আছোঁ। আপোনালোকে যাতে চাই, আৰু ভিডিঅ'টো যদি মোৰ ভাল লাগে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এইজনী হৈছে মোৰ সেই ফ্ৰেণ্ডজনী যিজনীৰ বিয়া। গতিকে মোৰ তৰফৰ পৰা তাইক বিয়াৰ বহুত শুভেচ্ছা, আৰু আপোনালোকেও যাতে তাইক বিয়াৰ শুভেচ্ছা আৰু আশীৰ্বাদ দিয়ে, যাতে তাইৰ আগন্তুক জীৱনটো অতি সুখময় হয়, ইয়াৰে কামনা কৰিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাওক, আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই খুবেই ভাল পাব। আৰু পাৰ্ট মই ভিডিঅ'খিনি দি আছোঁ, আশা কৰোঁ সকলোৱে চাই ভাল পাব। এইখিনি ভিডিঅ' মই তাইৰ বিয়াৰ কিছুদিন পিছত দিব লাগিব, কাৰণ মই এডিট কৰি অকণমান দিওঁতে দেৰি হ'ব। তো তাইও যাতে চাই ভাল পায়, তাইৰ এই মধুময় দিনটো যাতে এটা স্মৃতি হিচাপে ময়ো মোৰ ইউটিউবত ৰাখিব পাৰোঁ, সেইকাৰণে ভিডিঅ'খিনি কৰিলোঁ আৰু আপোনালোকক দেখুৱাম বুলিও ভাবিলোঁ। গতিকে চাই যাওক আপোনালোকে ভিডিঅ'টো। গতিকে ঠিক আছে, চাই যাওক।